গাৰ্ডৰ কাৰণে আমি একেলগে যুঁজিম বুলি আমি সিদ্ধান্ত লৈছোঁ। এই আমি যুঁজোতে যদি আৰু বেলেগ ৰিজনেল পাৰ্টিয়ে যদি আমাৰ লগত কোঅপাৰেট কৰিব খোজে আমি এখেতসকলৰ লগত একেলগে কাম কৰিম। আমাৰ ডিচিশ্যন মতে কনষ্টিটিউশ্যনেল 6 শিডিউলৰ যিটো আমাৰ কাৰণে অধিকাৰ দিছে, ৰাইটছ দিছে, পাৱাৰ দিছে, পলিটিকেল পাৱাৰ, এই গোটেইখিনি আমি পাবলৈ আমি যুঁজিম। APHLC আৰু আকৌ APHLC আৰু AJP আৰু এই অহা MP ইলেকশ্যনত আমি কোঅপাৰেট কৰি ইলেকশ্যনটো কণ্টেষ্ট কৰিম। APHLC ইয়াৰ পৰা কণ্টেষ্ট কৰা হ'ব আৰু AJP সকলৰ য'ত এখেতসকলৰ কাণ্ডিডেট থাকে আমি যিমান পাৰোঁ আমি ইয়াৰ পৰা গৈ সহায় কৰিম। উই উইল ৱৰ্ক টুগেডাৰ, এইটো বুলি আমি সিদ্ধান্ত লৈছোঁ। এতিয়া আই ৰিকুৱেষ্ট আপন দ্য প্ৰেচিডেণ্ট অফ AJP টু ডেলিভাৰ হিজ স্পীচ। All party leaders conference or সম্মানীয় সভাপতি জন কাঠাৰ ডাঙৰীয়া, আমাৰ দলৰ সম্মানীয় সাধাৰণ সম্পাদক জগতকে প্ৰমুখকৈ দলৰ সম্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে মই আমাৰ দুয়োটা দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দুয়োটা দলে আপোনালোকক অভিনন্দন জনাইছোঁ এই সংবাদমেলত। আজি দুয়োটা দল আমি প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে আমি একেলগে আমি সভা আয়োজন কৰিছোঁ। ইয়াৰ আগত অনানুষ্ঠানিকভাৱে কেইবাবাৰো আমি মিলিত হৈছিলোঁ। বিশেষকৈ অসমত আঞ্চলিকতাবাদৰ ভৱিষ্যত বা আঞ্চলিক ৰাজনৈতিক যিটো ধাৰা জাতীয়তাবাদী সত্তা শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ কাম কাজ, যিবোৰ ৰণকৌশল অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ, ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা, মাটি ভেটি ৰক্ষা কৰি আমাৰ ইয়াত জনসাধাৰণে নিজৰ প্ৰাপ্য অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব পাৰে সেই সম্পৰ্কত আমি বিভিন্ন সময়ত আমি আলোচনা বিলোচনা কৰিছিলোঁ। আৰু আজি আনুষ্ঠানিকভাৱে আমি দুয়োটা দলৰ এই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি পৰৱৰ্তী দিনসমূহত আমি একেলগে কাম কাজ কৰিম। বিভিন্ন বিষয়ত আমি যিবোৰ বিষয় বিশেষকৈ আমাৰ অসমৰ খিলঞ্জীয়া জনগণৰ কাৰণে প্ৰয়োজন বা যিবোৰ বিষয় আমি একেলগে কাম কাজ কৰিব পাৰোঁ, সকলো বিষয়ত আমি আহি থাকিব লগা দিনসমূহত একেলগে কাম কাজ কৰি যোৱাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে কাৰ্বি আংলঙৰ এই যিখন স্বায়ত্তশাসিত পৰিষদ কাউন্সিল, ইয়াৰ অন্তৰ্গত বিভিন্ন মানুহৰ সমস্যা আছে, বিশেষকৈ শিক্ষা, চিকিৎসা, যোগাযোগ ব্যৱস্থা, অৰ্থনৈতিকভাৱে অতি অনগ্ৰসৰ, জীৱন ধাৰণৰ মানদণ্ড অতি পিছপৰা, তাৰ লগে লগে বিভিন্ন ধৰণৰ ৰাজনৈতিক যিবোৰ বিষয়, ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নটো বাৰে বাৰে অন্যায় আৰু বিভিন্ন ধৰণৰ কথা বতৰাৰে সংকীৰ্ণ চিন্তা, দৃষ্টিভংগী, বিভাজন, এনেকুৱা ধৰণৰ কথা বতৰাৰ ফলত কাৰ্বি আংলঙৰ প্ৰতি, কাৰ্বি আংলঙৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি যিটো চৰকাৰীভাৱে কৰি অহা যিটো অন্যায়, এই অন্যায় আমি সমগ্ৰ অসমৰ ৰাইজে আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ দল অসম জাতীয় পৰিষদ যিহেতু এটা জাতীয়তাবাদী ৰাজনৈতিক দল, আমি কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগণৰ এই সমস্যাবোৰ, বিশেষকৈ মৌলিক সমস্যা, ৰাজনৈতিক অধিকাৰৰ যিবোৰ বিষয়, ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ যিবোৰ কথা বতৰা, জীৱন ধাৰণৰ মানদণ্ডৰ সামগ্ৰিক উন্নয়ন, সমগ্ৰ কথা বতৰাবোৰৰ লগত আমি একেলগে কাম কাজ কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সদায় আমি এই বিষয়ত আমাৰ সমৰ্থন থাকিব। তাৰ লগে লগে আমি যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সেই সিদ্ধান্ত মৰ্মে এটা প্ৰথম প্ৰস্তাৱ হ'ল যে আমাৰ দুয়োটা দলে অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ APHLC দুয়োটা দলে অসমত আঞ্চলিকতাবাদী জাতীয়তাবাদৰ যিটো ৰাজনৈতিক ধাৰা এইটো শক্তিশালী কৰিবৰ কাৰণে আজিৰ পৰা একেলগে ঐক্যবদ্ধভাৱে আমি কাম কাজ কৰিম। এইটো প্ৰথম প্ৰস্তাৱ যে অসমৰ মাটিত আঞ্চলিকতাবাদী জাতীয়তাবাদৰ যিটো ধাৰা
এই ধাৰা শক্তিশালী কৰিবৰ কাৰণে আমি দুয়োটা দলে যৌথভাৱে ঐক্যবদ্ধভাৱে আমি পৰৱৰ্তী দিনসমূহত আমি কাৰ্যপন্থা আমি গ্ৰহণ কৰিম। তাৰ লগে লগে এই স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলত যিসমূহ দুৰ্নীতি চলি আছে, ব্যাপক দুৰ্নীতি, অনিয়ম, স্বজন তোষণ, এই সমগ্ৰ বিষয়বোৰৰ সম্পৰ্কত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ইতিমধ্যে অসমৰ ৰাজ্যপাল ডাঙৰীয়াক দুয়োটা দলে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। তাৰ লগে লগে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈও দুয়োটা দলে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, যাতে সমগ্ৰ দুৰ্নীতি কেলেংকাৰী, ইয়াত চলি থকা ফাণ্ডিংসমূহৰ যিটো অনিয়মীয় মানে নীতি বহিৰ্ভূতভাৱে যিটো ব্যৱহাৰ কৰা যিবোৰ কথা বতৰা পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে। পৰ্বতসম যিবোৰ দুৰ্নীতি চলি আছে এইবোৰৰো তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেল চাৰিওফালে 5,000 10,000 ঘোষ খোৱা মানুহক ধৰা আমি দেখিবলৈ পাইছোঁ, কিন্তু লাখ লাখ টকা, হাজাৰ কোটি, 100 কোটি টকাৰ দুৰ্নীতি হৈ থকা এই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেল নিমাত নাযায়, যাবলৈ সাহস নকৰে। কিহৰ কাৰণে? এইটো ভয় কিয়? নে কাৰ্বি আংলঙক মুখ্যমন্ত্ৰীয়ে বা ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ATM হিচাপে ব্যৱহাৰ কৰে নেকি? দুৰ্নীতিৰ এই অবাধ ধন তেওঁলোকৰ নিৰ্বাচনী কামত, তেওঁলোকৰ দল সুসংগঠিত কৰাত ব্যৱহাৰ কৰে নেকি? এই কথাবোৰ আমাৰ মনলৈ আহিছে, আৰু সেইকাৰণে শক্তিশালী তদন্ত জুডিচিয়েল এনকুৱাৰী হ'ব। ৰাষ্ট্ৰপতিৰ প্ৰেচিডেণ্টৰ স্পেচিয়েল ইণ্টাৰভেনশ্যন আমি বিচাৰিছোঁ, যাতে পাব লগা প্ৰাপ্য অধিকাৰ, কেন্দ্ৰীয় চৰকাৰে দিয়া ধনৰাশি, ৰাজ্য চৰকাৰৰ নিৰ্ধাৰিত হৈ থকা ধনৰাশি যাতে কাৰ্বি আংলঙৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নত ব্যৱহাৰ, যাতে এটকাও যাতে দুৰ্নীতি নহয়। এতিয়া কাৰ্বি আংলঙৰ মানুহৰ খং আৰু ক্ষোভ আছে যে কাৰ্বি আংলং জিলাখনত 90% মানুহৰ তেওঁলোকৰ আৱাসগৃহ ঘৰ মাটিৰে নিৰ্মিত। গাঁও অঞ্চললৈ যেতিয়া যাব দেখিব যে তাত মাটিৰে নিৰ্মাণ কৰা ঘৰত জীৱন ধাৰণ কৰিব লগা হৈছে। কিয়? এইটো চৰকাৰৰ ব্যৰ্থতা, চৰকাৰৰ হেমাহি, আৰু এই যে দুৰ্নীতি চলি থাকে, অহৰহ দুৰ্নীতিৰ কাৰণে এই ঘটনা ঘটিছে। আপোনালোকে সকলোৱে জানে যে কাৰ্বি আংলঙৰ মাজৰ পৰাই বংগ সেনাৰ প্ৰভাৱ, এই কথাটো স্পষ্ট হৈছে, এই কথাটো শক্তিশালী ৰূপত প্ৰকট হৈছে। যি বংগ সেনা ইয়াত অবৈধ বিদেশীৰ সংস্থাপনৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰে, অবৈধ বিদেশীৰ নাম ভোটাৰ তালিকা আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সন্নিৱিষ্ট কৰিবৰ কাৰণে অতি পৰিকল্পিতভাৱে তেওঁলোকে কূটকৌশল ৰচনা কৰে, পৰিকল্পনা প্ৰস্তুত কৰে, আৰু তেওঁলোকে ইয়াত সাম্প্ৰদায়িক এটা পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। গতিকে আমি দুয়োটা দলে আমি ঐক্যবদ্ধভাৱে এই বংগ সেনা নিষিদ্ধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। বংগ সেনা কি হয়, কোনে চলাই আছে, ইয়াৰ সাম্প্ৰদায়িকতা এজেণ্ডা কি, সেই সম্পৰ্কত এটা শক্তিশালী এনকুৱাৰী হ'ব লাগে। এনকুৱাৰী কৰি ইয়াৰ লগত জড়িত হৈ থকা যিসকল নেতা, পালি নেতা, তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, আৰু এইটো এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে আৰু এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ যে ইয়াত কাৰ্বি আংলঙত চৰকাৰী চাকৰিত স্থানীয় যুৱক যুৱতী, বিশেষকৈ আমাৰ ইয়াৰ কাৰ্বি জনজাতীয় যিসকল ভাই বন্ধু আছে, খিলঞ্জীয়া যিসকল ব্যক্তি আছে, যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী, তেওঁলোকক চাকৰি বাকৰিৰ মকৰল নিদি বাহিৰৰ পৰা বহিৰাগত বেলেগ বেলেগ ৰাজ্যৰ পৰা ব্যক্তি আনি ইয়াত চাকৰিত তেওঁলোকে নিযুক্তি দিছে। এইটোৰ আমি বিৰোধিতা কৰিছোঁ, আৰু আমি দাবী উত্থাপন কৰিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ যিখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল আমাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত, সেই প্ৰতিবেদনত উল্লেখ কৰা যিটো নীতি, তাৰ আধাৰত ইয়াৰ নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ যিটো বিষয়, এই বিষয়টো সমাধান হ'ব লাগে, আৰু ইয়াৰ যুৱক যুৱতীসকলে, কাৰ্বি নিবনুৱা যিসকল যুৱক যুৱতী আছে, খিলঞ্জীয়া যিসকল যুৱক যুৱতী আছে, সেইসকলে সংস্থাপন পাব লাগে, আৰু 100% সংস্থাপন নিশ্চিত হ'ব লাগে। এই দাবীও আমি উত্থাপন কৰিছোঁ। তাৰ লগে লগে এটা কথা আমি সকলোৱে জানো যে 6 শিডিউল এৰিয়াত ইয়াৰ ৰাইজে পাব লগা যিটো অধিকাৰ, সংবিধান প্ৰদত্ত যি অধিকাৰ, বিভিন্ন অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ইয়াত সংস্থাপন, সকলো ধৰণৰ অধিকাৰ এজ পাৰ যিটো সাংবিধানিকভাৱে যিটো পাব লগা যিটো অধিকাৰ, সেই অধিকাৰ পোৱাৰ ব্যৱস্থা কৰিব লাগে। 6 শিডিউল অঞ্চলসমূহত সংবিধানে প্ৰদান কৰা যি অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰিবৰ কাৰণে চৰকাৰে সম্পূৰ্ণৰূপে প্ৰদান কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো আমি দাবী উত্থাপন কৰিছোঁ, যাতে ইয়াৰ সামগ্ৰিক উন্নয়ন হয়, যাতে অধিকাৰ শূন্য নহয়। আৰু এটা কথা আমি আপোনালোকক ক'ব খুজিছোঁ যে ইতিমধ্যে
আমাৰ জন ইংতি কাঠাৰ ডাঙৰীয়া আপোনালোকৰ আগত কৈছে যে ইয়াত খিলঞ্জীয়া যিসকল মানুহ এইসকলক লৈ এটা কাৰ্বি উপৰিও আন খিলঞ্জীয়া মানুহক লৈ ৰাজনীতি কৰি থকা আমি দেখিবলৈ পাইছোঁ। স্পষ্টকৈ ক'ব খুজিছোঁ যে ইয়াত যিসকল খিলঞ্জীয়া মানুহ জাতি জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ অধিকাৰ ক্ষুণ্ণ নহয়, তেওঁলোকে কোনো কাৰণে ভয় খাব নালাগে, এই কথা স্পষ্ট। এইটো কোনো খিলঞ্জীয়া মানুহৰ চিন্তাৰ কাৰণ নাই, ইয়াক লৈ কোনো ৰাজনীতিও কৰিব নোৱাৰে। আমি দুয়োটা দলে ইতিমধ্যে স্পষ্টকৈ এই কথা উল্লেখ কৰিছোঁ যে এইটো বহুত ৰাজনীতি হ'ল আৰু বিভাজনৰ ৰাজনীতি, বিভেদৰ ৰাজনীতি যিটো চলাই আছে আমাৰ মাজত, খিলঞ্জীয়া মানুহৰ মাজত বিভাজন, জনজাতি অজনজাতিৰ মাজত বিভাজন, এইটো আমি বন্ধ কৰিব খুজিছোঁ। কেৱল মাত্ৰ আমি উন্নয়ন বিচাৰিছোঁ। আৰু এই যে যিটো নেগেটিভ প্ৰপেগাণ্ডা কৰি মানুহৰ মাজত সংকীৰ্ণ পৰিৱেশ এটা, মানুহৰ মাজত এটা দূৰত্ব বঢ়াবৰ কাৰণে যিটো কূটকৌশল বহুদিনৰ পৰা চলাই আছে, এইটো আমি একেলগে আমি মিলি কাম কাজ কৰিম, বন্ধ কৰিম। আৰু আগন্তুক দিনসমূহত আমি দুয়োটা দলে ৰাজনৈতিক যিবোৰ কূটকৌশল, বিশেষকৈ আঞ্চলিকতাবাদ জাতীয়তাবাদৰ সুৰক্ষাৰ স্বাৰ্থত, অসমত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি একেলগে কাম কৰি যাম। আৰু এই ক্ষেত্ৰত আন যিবোৰ অসমৰ যিবোৰ আঞ্চলিক দল আছে, যিবোৰ জাতীয়তাবাদী ৰাজনৈতিক দল আছে, তেওঁলোকেও চিন্তা কৰাৰ সময় আহি পৰিছে। কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে অসমত যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক শক্তি আছে, যিবোৰক নাইকিয়া কৰিবৰ কাৰণে, নিশকতীয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল বিজেপিয়ে ৰচনা কৰিছে। ইয়াতো এটা সময়ত SDC কেনেকৈ নাইকিয়া কৰিলে, নিশকতীয়া কৰিলে আপোনালোকে জানে, বা DPF UPPLৰ অৱস্থা বড়োভূমিত কি, গণশক্তিৰ অৱস্থা কি, বা ৰাভা হাছং কাউন্সিল অঞ্চলত আমাৰ আঞ্চলিক শক্তিসমূহক এটা মষিমূৰ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে বিজেপি দলটোৱে বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰিছে। গতিকে সকলো আঞ্চলিক শক্তিক আমি আহ্বান জনাইছোঁ, তেওঁলোকে এই কথাবোৰ উপলব্ধি কৰক, উপলব্ধি কৰি অসমত অতি শক্তিশালী ৰূপত আঞ্চলিকতাবাদী ধাৰাৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো ওলাই আহক। নহ'লে অন্যথা আমাৰ ইয়াত কোনো কাৰণতে আমাৰ অসমৰ মানুহৰ যিবোৰ ভৱিষ্যত, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি কোনো কাৰণতে কেতিয়াও আমি সুৰক্ষিত কৰিব নোৱাৰিম, আমাৰ ৰাজনৈতিক অধিকাৰো আমি সুৰক্ষিত কৰিব নোৱাৰিম। ইতিমধ্যে আমাৰ ইলেকশ্যন আহি আছে, ইলেকশ্যনত কিন্তু আমি জনাত AJPৰ অলৰেডি কংগ্ৰেছ আৰু অন্যান্য দলৰ লগত এটা তেনেকুৱা ধৰণৰ বন্ধন এটা হৈছে, গতিকে এই সন্দৰ্ভত নহয়, নিশ্চয় আমি 12টা দলে ইতিমধ্যে আমি কথা বতৰা পাতিছোঁ, আমি একেলগে হৈছোঁ। কাৰণ ভোট যাতে বিভাজন নহয়, আমি সেইকাৰণে আদৰ্শ, আমাৰ নিজৰ দৰ্শনটো বেলেগ বেলেগ হোৱাৰ পিছতো আমি কেৱল মাত্ৰ লক্ষ্য ৰাখিছোঁ যে বিজেপিক পৰাভূত কৰিব লাগে, তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আগন্তুক দিনসমূহত জন ইংতি কাঠাৰ ডাঙৰীয়াৰ যিটো দল, এইটোও যাতে এই গোটেই প্ৰক্ৰিয়াটোত যাতে অন্তৰ্ভুক্ত কৰি লয়, তাৰ কাৰণে আমি মঞ্চত আলোচনা কৰিম, নিশ্চিতভাৱে কম। কাৰণ আমি বিভাজন হ'লেই দুটা দলৰ যদি বিজেপিৰ বিৰুদ্ধে দুটা বেলেগ বেলেগ দলে যদি কেণ্ডিডেট দিয়ে, লাভটো বিজেপিৰে হ'ব। এইটো চিম্পুল সৰল অংক। গতিকে আমাৰ নিশ্চিতভাৱে আমি যিহেতু আমি জাতীয়তাবাদী ধাৰাত আমি বিশ্বাস কৰোঁ, আমাৰ আমি এটা ধাৰাৰে আমি কাম কাজ কৰিছোঁ, গতিকে অসমত জাতীয়তাবাদ শক্তিশালী কৰাৰ যিটো কথা, এইটোত আমাৰ সদায় দায়বদ্ধতা থাকিব, কাম কাজ থাকিব। আৰু তেখেতসকলক এই 12টা দলৰ লগত আৰু এটা নতুন দল ইণ্ডিয়াত চামিল কৰিবলৈ, ইণ্ডিয়াত আমিও এতিয়ালৈকে চামিল হোৱা নাই, চামিল হোৱাৰ কথা বতৰা চলি আছে, এইবোৰ আমি নিশ্চয় আমাৰ ফালৰ পৰা ৰাখিম। আগৰ পৰা আমি এই কথাবোৰ আছোঁ, এই কথাবোৰ কৈ আহিছোঁ। আপোনালোকৰ কমন মিনিমাম প্ৰগ্ৰাম কি হ'ব APHLC আৰু আপোনালোকৰ? ইতিমধ্যে আমি কৈছোঁৱেই যে আমাৰ বিশেষকৈ কাৰ্বি আংলঙৰ যিবোৰ সমস্যা আছে, সেইবোৰৰ আমাৰ সদায় সহযোগিতা থাকিব। ৰাজ্যিক স্তৰত আমি আঞ্চলিকতাবাদ বা জাতীয়তাবাদ শক্তিশালী কৰিবৰ কাৰণে একেলগে কাম কাজ কৰিম। আৰু যিবোৰ বিষয়, মৌলিক বিষয় যিবোৰ আছে, আমাৰ বিদেশী নাগৰিকৰ সমস্যা, আগ্ৰাসন, ভোটাৰ তালিকাৰ পৰা বিদেশী মানুহৰ নাম কৰ্তন আজিলৈকে হোৱা নাই, তাৰ লগে লগে আন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা, বা ইয়াত কি কয় 6 শিডিউল এৰিয়াত পাব লগা তেওঁলোকৰ যি অধিকাৰ, কিছু অধিকাৰ আজিও পোৱা নাই বুলি তেওঁলোকে আপত্তি আৰু অভিযোগ আছে বা সংগ্ৰাম কৰি আছে, যিবোৰ বিষয় 6 শিডিউল এজ পাৰ কনষ্টিটিউশ্যন, 6 শিডিউল এৰিয়াত পাব লগা যিবোৰ অধিকাৰ পাব লাগিব। সংবিধানে যি ক'ব সেইটোহে হ'ব। আপোনাৰ মোৰ ভাল লাগিছে কাৰণে কিবা দিছোঁ, কিবা নাই দিয়া, এইটো নহ'ব নহয়। সংবিধানে যি কৈছে সেইটো কৰিব লাগিব। দিছা যদি খোলা মনেৰে দিয়া, সাংবিধানিকভাৱে দিয়া। ন্যায় ব্যৱস্থাই সংবিধানে যি ক'ব সেইটো হ'ব লাগিব। পাহাৰীয়া ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছে যে স্বায়ত্তশাসিত ৰাজ্য, এই প্ৰসংগত আপোনালোকৰ স্থিতি কি হ'ব? AJP কি ক'লে? স্বায়ত্তশাসিত ৰাজ্যৰ যিটো দাবী, দীৰ্ঘদিনীয়া দাবী আছে পাহাৰীয়া ৰাইজৰ, আমি এইটো মানুহৰ দাবী আছে। আমি কি কৈছোঁ? এজ পাৰ কনষ্টিটিউশ্যন 6 শিডিউল দিছে,
6 শিডিউল মতে যি পাব লাগে এক্সিস্টিং যিটো কথা ৰাইজৰ বহুত আকাংক্ষা আছে দাবী আছে সেইটো ৰাইজে দাবী কৰি থাকিব কিন্তু আমাৰ কথাটো হ'ল যে এক্সিস্টিং 6 শিডিউল যিটো অধিকাৰ সেইটো দিব লাগে সেই মৰ্মে গোটেই কাম কাজ হ'ব লাগে প্ৰাপ্য অধিকাৰ পাব আপোনালোকৰ মূল উদ্দেশ্যটো হ'ল বিজেপিক হৰুৱা নে আৰু কিবা বিজেপিক পৰাভূত কৰি অসমত আমি যিটো গণতন্ত্ৰৰ প্ৰতি যিটো সংকট আহিছে যিবোৰ ভয়াৱহ সমস্যা আমি দেখিছোঁ আমাৰ অসমৰ মানুহক তেওঁলোকে অসমৰ মানুহৰ অধিকাৰ আমাৰ ভাষা কৃষ্টি সংস্কৃতি ভাষা নিষেধ কৰাৰ যিবোৰ তেওঁলোকে পুথি ৰচনা কৰিছে সেইবোৰ বাধা দিয়া অসমৰ মানুহৰ স্বাভিমান জীয়াই ৰখা আমাৰ যিবোৰ ঐতিহ্য পৰম্পৰা আছে সেইবোৰ নাইকিয়া কৰিবলৈ লাগিছে নাইকিয়া কৰিবৰ কাৰণে যিকোনো কথা তেওঁলোকে জাপি দিছে ইম্প'জ কৰিছে এইবোৰ কেতিয়াও ডেমক্ৰেটিক নহয় এইটো ডেমক্ৰেটিক যিটো স্পিৰিট দেশৰ সংবিধানৰ যিটো ধাৰা বা যিটো সংবিধানৰ যিটো স্পিৰিট এইটো তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে সেইকাৰণে কাহ জাপি দিছে এইকাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰিছে আনকি সাংস্কৃতিক বিষয়বোৰতো আক্ৰমণ চলিছে ভাষিক বিষয়বোৰতো আক্ৰমণ চলিছে সামাজিক বিভিন্ন ধৰণৰ কথা ৰাজনৈতিক অধিকাৰো নিষেধ কৰিবৰ কাৰণে তেওঁলোকে খুব ৰচনা